নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এখন নতুন ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব অসম স্পেচিয়েল টেটৰ বাবে উপযোগী হোৱাকৈ কেইটামান CDPৰ প্ৰশ্ন উত্তৰ। তো বলক আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, ৰুছো আছিল প্ৰকৃতিবাদী দাৰ্শনিক? ক শুদ্ধ, খ অশুদ্ধ, গ অৰ্ধ শুদ্ধ, ঘ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ, কাৰণ ৰুছো আছিল প্ৰকৃতিবাদী দাৰ্শনিক। কুৱেশ্যন নম্বৰ 2, পেডাগজি মানে হ'ল ক উচ্চ শিক্ষা, খ প্ৰাথমিক শিক্ষা, গ পঠন, ঘ শিক্ষণ বিজ্ঞান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ শিক্ষণ বিজ্ঞান। কুৱেশ্যন নম্বৰ 3, শিক্ষণ সংযোগ বা তত্ত্বৰ লগত জড়িত হৈ আছে ক ৰাধাকৃষ্ণৰ নাম, খ পেভলভৰ নাম, গ থৰ্ণডাইকৰ নাম, ঘ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ থৰ্ণডাইকৰ নাম শিক্ষণ সংযোগবাদৰ লগত জড়িত হৈ আছে। কুৱেশ্যন নম্বৰ 4, শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি জড়িত হৈ আছে ক অনুবন্ধনবাদৰ লগত, খ ওপৰৰ আটাইকেইটা, ঘ সংযোগবাদৰ লগত, ঘ অন্তদৰ্শনৰ পদ্ধতিৰ লগত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ সংযোগবাদৰ লগত শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি জড়িত হৈ আছে। কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো ব্যক্তিত্ব নিৰ্ধাৰণকাৰী বংশগতিৰ উপাদান নহয়? ক গণমাধ্যম, খ বুদ্ধি, গ লিংগ পাৰ্থক্য, ঘ শাৰীৰিক গঠন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গণমাধ্যম। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো উপাদান ব্যক্তিত্বৰ পৰিৱেশীয় উপাদান নহয়? ক সমাজ, খ গৃহ, গ বিদ্যালয়, ঘ বুদ্ধি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ বুদ্ধি। কুৱেশ্যন নম্বৰ 7, ব্যক্তিত্ব হৈছে ক পৰিৱৰ্তনশীল, খ পৰিস্থিতি নিৰ্ভৰশীল, গ অপৰিৱৰ্তনশীল, ঘ চিৰস্থায়ী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পৰিৱৰ্তনশীল, কাৰণ ব্যক্তিত্ব সদায় পৰিৱৰ্তন হৈ থাকে। কুৱেশ্যন নম্বৰ 8, দলানুগত্য কোন কালৰ বৈশিষ্ট্য? ক বাল্যকালৰ, খ শৈশৱকালৰ, গ প্ৰাপ্তবয়স্ক কালৰ, ঘ কৈশোৰ কালৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক বাল্যকালৰ। কুৱেশ্যন নম্বৰ 9, এটা আদৰ্শ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰী থাকিব লাগে ক 50 জন, খ 40 জন, ঘ 30 জন, ঘ 20 জন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 20 জন। কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো শিক্ষণ পদ্ধতি? ক অনুকৰণ পদ্ধতি, খ অন্তদৰ্শন পদ্ধতি, গ প্ৰচেষ্টা আৰু ভুল পদ্ধতি, ঘ ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ওপৰৰ আটাইকেইটা পদ্ধতি হৈছে শিক্ষণ পদ্ধতি। কুৱেশ্যন নম্বৰ 11, নতুন শিক্ষানীতি অনুযায়ী শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত ক 30:1, খ 25:1, গ 35:1, ঘ 50:1। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 30:1, অৰ্থাৎ 30/1 অনুপাতত শিক্ষক আৰু ছাত্ৰ ছাত্ৰী থাকিব লাগে।